তো গাইজ আপোনালোক মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম। তো গাইজ একদিন এক ৰাতি ট্ৰেইনত জাৰ্ণি কৰি আহি ফাইনেলি পাই গ'লোহি কলকাতা হাওৰা ষ্টেচন। আৰু বৰ্তমান আছোঁ হাওৰা ষ্টেচনত। আৰু আজি দিনটো কলকাতাতে ঘূৰি পকি কাইলৈ যাম জগন্নাথ। তো তেনেহ'লে অলপ পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত সময় হাওৰা ষ্টেচন থকাৰ পিছত এতিয়া যাব লাগিব ডাইৰেক্ট কলকাতাৰ কিবা বেলেগ ভাল জেগা এটা পাইছে তাত চাবলৈ। দিনটো ইয়াতে থাকিম আৰু সকলোবোৰ আপোনালোকক দেখাই থাকিম। তো এতিয়া বাই বাই হাওৰা ষ্টেচন। আৰু পিছত আমাৰ গোটেইবোৰ আমাৰ সৈন্য আৰু সিফালে আগতে গৈ আছে। তো যোৱাবোৰ যাই থাকক, আমি যাই থাকোঁ। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাবলৈ একদম নাপাহৰিব। একদিন এক ৰাতি ট্ৰেইনত আহিলোঁ, কিন্তু এতিয়া উঠিব লাগিব ট্ৰেভেলাত। মানে এখন ট্ৰেভেলাতে এতিয়া কলকাতাৰ ফালে কিবা ভাল জেগা এটা আছে তাত চাব যাম। কিন্তু একদিন এক ৰাতি মানে 24 ঘণ্টা উঠিলোঁ ট্ৰেইনত, এতিয়া উঠিম ট্ৰেভেলাত। তো বলক ট্ৰেভেলাত উঠি যাত্ৰা আৰম্ভ কৰোঁ। কলকাতা আহিছোঁ। কলকাতাত আহি যদি কালী মন্দিৰত নোসোমাওঁ তেনেহ'লে চাগে ভগৱানৰ ডায়েৰীটো ধৰিব। কিন্তু কালী মন্দিৰত আছোঁ বাহিৰত। তো গাইজ কেমেৰাটো সোমাই দিলোঁ, কাৰণ কেমেৰা মন্দিৰৰ ভিতৰত এলাও নাই। তো বাহিৰতে চাগে সোমাই দিলোঁ। সেইকাৰণে ভিতৰত যেতিয়া এলাও নাই, বাহিৰৰ পৰা যদি পাৰোঁ অকণমান দেখাই দিম মন্দিৰটো। বাৰু ইও আছে লগত, আৰু লগত যিজনী বাৰ্বী আছে তাই আগত গ'ল। যদি পাৰোঁ বাহিৰৰ পৰা অলপ দেখাই দিম। যদি নোৱাৰোঁ কালী মন্দিৰ দেখাব নোৱাৰিম, ইয়াৰ বাহিৰৰ চাইডটোকে অলপ দেখাম আৰু মন্দিৰটো চাগে দেখাব নোৱাৰিম। তো যদি যাব নোৱাৰে তেনেহ'লে একদম বেয়া নাপাব। গেট নম্বৰ 2। গেটৰ ভিতৰতো সোমাই আহিলোঁ, কিন্তু মন্দিৰৰ ভিতৰত যাব নোৱাৰোঁ। গেটৰ বাহিৰৰ পৰা গেটৰ ভিতৰত সোমাই আহিছোঁ, মন্দিৰৰ ভিতৰত নাযাওঁতে ইয়াৰ মানুহৰ সমাগম চাই কিমান মানুহ। সঁচাকৈ এটা মেলা সদৃশ পৰিৱেশ হৈ আছে। কিন্তু আমি মন্দিৰৰ মেইন ভিতৰত যাব নোৱাৰোঁ, গেটৰ ভিতৰত আহিলোঁ। কিন্তু ভিতৰত কেমেৰা এলাও নাই, গতিকে যাব নোৱাৰিম আৰু নাযামো চাগে, কিয়নো গা চাটো এতিয়ালৈকে ধোৱাই নাই। গাটো ধোৱাই কিন্তু মন্দিৰৰ ভিতৰত কেনেকৈ যাব। যদি মন্দিৰটো চাগে ইমানেই দেখাম, আৰু যদি দেখাব পাৰিলে দেখাম। যদি নোৱাৰোঁ তেনেহ'লে আৰু বেলেগ জেগাত যাব লগা আছে। সকলোবোৰ দেখাম। তো ভিডিঅ'টো আগলৈ চাই থাকিব।